ল এখন লৈ জগা মোবাইল কিনা পৰিণতি চাইছে নহয় মই আমাক দেখাই দি আছোঁ এইয়া ৰাইজ চাওক এইটো অপ' মোবাইল নেকি এইটো অপ' মোবাইল এইটো 1 নম্বৰ অপ' মোবাইল চাওক এইটো বোলে কিবা 12,000 নে কিবা লৈছে বোলে আমাৰ ইয়াতে বোলে ল'ৰাটো 9,000 টকাত আনিছে বোলে সস্তাত পাই বস্তা ঘড়ী ভৰাইছে আৰু সঁচা নে মিছা নাজানো আৰু এইটো মোবাইল এইটো মোবাইলটো মই মানে আপোনাৰ কিয় কাৰণে এইটো মোবাইলটো আপোনাৰ মানে এজন ল'ৰা লৈ আহিছে 12,000 টকাত তো 12,000 টকা দি এইটো মোবাইল আনিছে ইয়াতে লিখা আছে আপোনাৰ মানে কি হয় এইটো ইয়াতে মই আপোনাক কাহিনীটো দেখাই দি আছোঁ এইটো চাব এইটো মোবাইলটো দেখিছে না ইয়াতে এইটোৱে আসল আত্মাটো হয় ইয়াতে বেলেগ একো নাই আপোনাৰ এইবিলাক প্লাষ্টিক টুকুৰাবিলাক আছে এইটো আপোনাৰ দেখিছে না এইটো মানে তাৰ মাকে খঙতে মোবাইলটো ভাঙি পেলালে 1 মাহ মাত্ৰ চলিছে বোলে মোবাইলটো তে 1 মাহত মোবাইলটো কেনেকৈ চলিলে নাজানো মাত্ৰ ইয়াতে অনলি বেটাৰী আছে আৰু ইয়াতে আপোনাৰ কোনো ইঞ্জিন টিঞ্জিন ইয়াৰে কোনো মানে ইয়াৰ আপোনাৰ কোনো হেৰি ভিতৰত যে কিবা থাকিব লাগে এনেকুৱা ধৰণৰ কোনো হেৰি নাই আৰু বেটাৰীটো কেনেকুৱা চাওক এইটো আপুনি এইটো লৰি আছে চাওক এইটো প্লাষ্টিক ঠুঙাৰ ভিতৰত দিছে আৰু এইটো বেটাৰী দি আপোনাৰ 1 মাহ যেনে তেনে চলিছে কিন্তু চাৰ্জ মুঠেও নলয় তো এইটো মোবাইল আপোনাৰ অপ' ব্ৰাণ্ডৰ দিয়া আছে চাওক এইটো মোবাইল আনিছে 12,000 টকাত এতিয়া 1 মাহতে 12,000 টকা খতম কেনেকৈ চলালে সিহঁতে জানে আৰু কিন্তু ভিতৰত কোনো ইঞ্জিন টিঞ্জিন নাই কিন্তু দেখিব ওপৰৰ পৰা একদম পুৰা ব্ৰাণ্ডেড অপ' মোবাইল দেখিছেনে তো এইটোৱে মানে মেইনলি কি কৈ দিম আৰু ৰাইজসকল অলপ সাৱধান হ'ব এইবিলাক বাহিৰা মোবাইল যে আপোনালোকে য'ৰ পৰা লয় অলপ চিন্তা কৰিব এইটো মানে ক'ৰ পৰা লৈছিলে কৰ্ণাটকৰ পৰা বোলে লৈ আহিছে বোলে সি চাওক ক'ৰ পৰা লৈছে নাজানো কিন্তু ইয়াতে আপোনাৰ মোবাইলত একোৱেই নাই অকল এই বেটাৰীটোৱে চলাই আছিলে চাওক এতিয়া 1 মাহতে মোবাইল খতম কৰি দিলে কাৰণ মোবাইল নচলে কাৰণে মাকে এই মোবাইলটো ভাঙি পেলালে আৰু ইয়াতে একো নাই এইখিনিয়ে ঠিক আছে থেংক ইউ মানে এইটো মোবাইলবিলাক আমাৰ এনেকৈ বিক্ৰী কৰে মানুহবিলাকে য'তে ত'তে এনেকৈ মোবাইল কিনে আৰু সেইবিলাক মানে স্কেমৰ পৰা মানুহ ঠগন খায় তো সেইটোৱে আছিলে মোৰ ভিডিঅ'টো